এছআই পৰীক্ষা কেলেংকাৰীত অভিযুক্ত সৰোজ শৰ্মাৰ জামিন আবেদন নাকচ কৰা হৈছে। ন্যায়িক জিম্মাত থকা সৰোজ শৰ্মাৰ জামিন বিচাৰি আদালতত দাখিল কৰা হৈছিল আবেদন। কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে নাকচ কৰে জামিন আবেদন। কেলেংকাৰী মাষ্টাৰ মাইণ্ড কুমাৰ সঞ্জিত কৃষ্ণ আৰু দিবন ডেকাৰো জামিন আবেদন নাকচ হৈছে। আটাইকেইগৰাকী অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত আছে। PS কেছ নম্বৰ 21/2020 যি গোচৰ এই গোচৰটোত এজন মূল অভিযুক্ত সৰোজ শৰ্মাৰ জামিন আবেদন আছিলে আজি শুনানি, আৰু এই শুনানি ইতিমধ্যে শেষ হৈ গ'ল। যিহেতুকে গোচৰটো এটা বহুত চিৰিয়াছ গোচৰ আৰু নতুন প্ৰজন্মৰ যিসকল চাকৰিৰ প্ৰত্যাশী তেওঁলোকৰ ওপৰত এটা নিগেটিভ ধাৰণা এটা জন্ম দিছে এই গোটেই ঘটনাটোৱে। গতিকে সমাজৰ এটা নিগেটিভ প্ৰভাৱ এই ঘটনাটোৱে পেলাইছে। যিহেতু গতিকে মহামান্য আদালতে গোটেই দিশসমূহ চালি জাৰি চাই তেওঁলোকৰ যি গ্ৰাউণ্ড আছিলে সেই গ্ৰাউণ্ডত বেইল আবেদনখন নাকচ কৰিছে সৰোজ শৰ্মাৰ। আৰু বাকীসকল যিহেতু আজি আমি সৰোজ শৰ্মাৰ বেইল পিটিশ্যন আছিল, ইয়াৰ আগতে SP সঞ্জিত কুমাৰ কৃষ্ণৰ বেইল আবেদন নাকচ হৈছিল। দিবন ডেকাৰো অলৰেডি ইয়াত নাকচ হৈ গৈছে মহামান্য CJM আদালতত, আৰু বৰ্তমান জুডিচিয়েল কাষ্টডিতে আছে তেওঁলোক।